সো ফ্ৰেণ্ডসকল আপোনালোকে ভিডিঅ'খনৰ থাম্বনেইলখন চাই নিশ্চয় গম পালে যে এই ভিডিঅ'খন কি টপিকৰ ওপৰত বনোৱা হৈছে। তো ফ্ৰেণ্ডসকল কেনেকৈ আপোনালোকে আপোনাৰ জিএফ বিএফ ভাইটি ভণ্টি বা অন্য কাৰোবাৰ কল ৰেকৰ্ডিং কেনেকৈ শুনিব সেইটো আপোনাৰ মোবাইল ফোনৰ পৰা। তো ফ্ৰেণ্ডসকল ভিডিঅ' ডিছক্ৰিপশ্যনত এপ এখনৰ লিংক দিয়া আছে, আপুনি সেই লিংকখনৰ পৰা এই ভিডিঅ' এপখন ডাউনলোড কৰি ল'ব, যিহেতু এপখন প্লে ষ্টৰত এভেইলেবল নাই। সো ফ্ৰেণ্ডসকল আপুনি ভিডিঅ' ডিছক্ৰিপশ্যনত দুটা লিংক পাব। এটা লিংক আপোনাৰ হ'ব এপখনৰ আৰু আন এটা হ'ব আপোনাৰ ৱেবছাইটখনৰ, যিটো আপোনালোকে কল ৰেকৰ্ডিং যাৰ শুনিব খোজে সেই ৱেবছাইটখন আপোনাক লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পাছত আপুনি কাৰোবাৰ কল ৰেকৰ্ডিংখন শুনিব খুজিছিলে সেই কল ৰেকৰ্ডিংটো আপুনি কি কৰিব সেই ছাইটৰ পৰা পাব, আপোনালোকে সেই কল ৰেকৰ্ডিংটো শুনিব পাৰিব। সো বন্ধু বান্ধৱীসকল ভিডিঅ'খনৰ সম্পূৰ্ণভাৱে চাব যাতে আপোনালোকৰ একো প্ৰব্লেম নহয়। আৰু যদি আপোনালোকে এই চেনেলখনত নতুনকৈ আহিছে দেন প্লিজ ডু নট ফৰগেট ছাবস্ক্ৰাইব এণ্ড ক্লিক দ্য বেল আইকন এণ্ড মোৰ নিউ ভিডিঅ' গেট নটিফিকেশ্যন ফাৰ্ষ্ট এণ্ড আছামিজ টিপ এণ্ড ট্ৰিক নলেজ। তো বন্ধুসকল মই আহি গ'লোঁ মোবাইল স্ক্ৰীনত। তো আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, ভিডিঅ' ডিছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে আপুনি তাৰ পৰা গৈ পিনে এপখন ডাউনলোড কৰিব লাগিব। এপখন ডাউনলোড কৰাৰ পাছত আপুনি কি কৰিব, আপুনি যাৰ মোবাইলত শুনিব খোজে আপুনি যাৰ মোবাইলত আপুনি শুনিব খোজে তাৰ মোবাইলত সেই এপখন ইনষ্টল কৰিব লাগিব। আপুনি তাৰ মোবাইলত কেনেকুৱা ইনষ্টল কৰি পিনে সেই এপখন কেনেকুৱা হাইড কৰি পিনে আপোনালোকে তাৰ কল ৰেকৰ্ডিং আপোনাৰ মোবাইলত শুনিব খোজে তাৰ প্ৰথমতে কি কৰিব লাগিব, আপুনি এপখন ডাউনলোড কৰি ল'ব। এপখন কেনেকৈ ডাউনলোড কৰিব মই দেখুৱাই দিছোঁ, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক আছে। আপুনি সেই ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পাছত আপোনালোকে কি কৰিব, চিম্পল ইয়াত ক্লিক কৰি ল'ব। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত ডাউনলোড বুলি অট'মেটিকেলি ডাউনলোড ষ্টাৰ্ট হৈ যাব। আপোনালোকে ইয়াত তলত দেখি পাইছে ইয়াত ডাউনলোড আছে। তো বৰ্তমান মই ইয়াত অলৰেডি কৰি থৈছোঁ, মই বৰ্তমান নকৰোঁ, আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছত আপোনালোকে কাটি দিব। কটাৰ পাছত আপোনালোকে কি কৰিব, ইনষ্টল কেনেকৈ কৰিব, এপখন ক্লিক কৰিব। এপখন ক্লিক কৰাৰ পাছত ইনষ্টল কৰিব। তো বন্ধুসকল আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব পাৰে, কাৰণ এপখন আপোনাৰ ইয়াত পাৰ্মিশ্যন নিদিয়ে। এপখন থাৰ্ড পাৰ্টি এপ্লিকেশ্যন হয়, যিহেতু আপোনালোকৰ প্লে ষ্টৰত যিকোনো এপ আপোনালোকৰ স্ক্ৰীন কৰি পিনে ভাইৰাছ স্ক্ৰীন কৰি পিনে এপখন পাৰ্মিশ্যন দিয়ে, যিহেতু ইয়াত আপোনালোকৰ এতিয়া ইনষ্টল কৰিব নোৱাৰিব। তো আপোনালোকে কেনেকৈ এপখন ইনষ্টল কৰিব তো মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে আপুনি কি কৰিব, প্লে ষ্ট'ৰ অন কৰি ল'ব। প্লে ষ্ট'ৰ অন কৰাৰ পাছত আপোনালোকে এই যিটো কৰ্ণাৰ ডট আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখি পাইছে যে প্লে প্ৰটেক্ট বুলি আছে, প্লে প্ৰটেক্ট তাত ক্লিক কৰিব। প্লে প্ৰটেক্ট ক্লিক কৰাৰ পাছত আপোনালোকে ছেটিং আইকন দিয়া আছে, আপোনালোকে ছেটিং আইকনখন ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত যিটো টিপ মাৰ্ক দিয়া আছে আপুনি স্ক্ৰীন এপছ উইথ প্লে প্ৰটেক্ট ইয়াত অফ কৰি ল'ব। অফ কৰাৰ পাছত এইটো কাটি দিব। আপুনি কটাৰ পাছত আপুনি কি কৰিব, আকৌ এপখনলৈ যাব, এপখন ইনষ্টল কৰিব। তো এতিয়া আপোনালোকে দেখিব পাইছে যে ইনষ্টল হৈ গ'ল। ইনষ্টল হোৱাৰ পাছত আপোনালোকে কি কৰিব, ডান কৰি দিব। ডান কৰাৰ পাছত আপুনি কি কৰিব, ইয়াৰ পৰা অ'পেন কৰিব। আপোনালোকে এপখন দেখি পাইছে, ইয়াত অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি প্ৰাইভেচি পলিচি এইবিলাক কিবা পাৰ্মিশ্যন বিচাৰে, আপোনালোকে একচেপ্ট কৰি ল'ব। একচেপ্ট কৰাৰ পাছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখি পাব। এনেকুৱা ইণ্টাৰফেচ দেখাৰ পাছত আপোনালোকে কি কৰিব, ইণ্টাৰ ইয়ৰ ইমেইল আইডি, আপোনালোকে যিটো আপোনাৰ জিমেইল ইমেইল আইডি আছে ইয়াত আপোনালোকে দি দিব। তো মই বৰ্তমান আপোনালোকক দি দিছোঁ। ইয়াত দিয়াৰ পাছত আপোনাৰ তলত আহিব, তলত ইণ্টাৰ 4 to 10 ডিজিটেল পিন, আপোনালোকে ইয়াত কিবা এটা পিন বনাই দিব। আপোনালোকক মই কৈছিলোঁ যিখন ভিডিঅ' ডিছক্ৰিপশ্যন লিংক দিয়া আছে, এটা ৱেবছাইটত দিয়া আছে। আপোনালোকে এইটো এপখন যাৰ মোবাইলত ইনষ্টল কৰিব, যাৰ কল ৰেকৰ্ডিং শুনিব খোজে আপুনি তাৰ মোবাইলত ইনষ্টল কৰিব এইটো। আৰু ইয়াত যিটো আপোনালোকে পাছৱৰ্ড আৰু জিমেইল দিব, যিটো পিন নম্বৰ দিব সেইটো আপোনালোকে মনত ৰাখিব লাগিব। সেই ৱেবছাইটখনৰ পৰা আপোনালোকক লগ ইন কৰাৰ পাছত ইয়াত যিটো কল ৰেকৰ্ডিং হ'ব আপুনি সেই ৱেবছাইটখনৰ আপোনাৰ মোবাইলৰ পৰা এইটো শুনিব পাৰিব। তো মই ইয়াত প্ৰথমতে কি বুলি কয় ক'ড মাৰি দিছোঁ। ক'ড দিয়াৰ পাছত আপোনালোকৰ চিম্পল ৰেজিষ্টাৰ কৰি ল'ব। লগ ইন কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ইয়াত কিবা পাৰ্মিশ্যন বিচাৰিব, আপোনালোকে এলাউ কৰি দিব। আপোনালোকে দিছে গুগল প্লে প্ৰটেক্ট ভেৰিফাই এপছটো, আপোনালোকে যিটো প্ৰথমে কৰিছিলে যিটো ইনষ্টল হোৱা নাছিলে, তো ইয়াত ভেৰিফাই বুলি ইয়াত চিম্পল ডু নট লেটাৰ বুলি কৰি দিব। ডু নট লেটাৰ বুলি কৰাৰ পাছত আপোনালোকে কেনেকুৱা ছেটিং কৰিব মই দেখুৱাইছোঁ। তো আপোনালোকে প্ৰথম ফাৰ্ষ্ট যিটো ছেটিং আইকন দেখি পাইছে, প্ৰথমে ইয়াত ছেটিং ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত একো কৰিব নালাগে, আপুনি চিম্পল এনেকৈ থাকিব দিব। প্ৰথমতে আপুনি কি কৰিব, এটা কাম কৰিব লাগিব, আপোনালোকে হাইড এপ আইকন বুলি যিটো আছে, হাইড এপ আইকন তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত হাইড হৈ যাব এপ। এতিয়া আপোনালোকে এপ্লিকেশ্যন হাইড হৈ যাব। ইয়াত আপোনালোকে হাইড হোৱা দেখি পাব, কি পাইছে ইয়াত হাইড হৈ গ'ল। হাইড হোৱাৰ পাছত আপুনি কি কৰিব, তেনেকুৱা আপোনালোকে এপখন
ওপেন কৰিব এপখন ওপেন কৰিবৰ কাৰণে আপোনালোকে *888* আৰু কল কৰিব কল কৰাৰ পাছত আপোনালোকে সিম্পল অন হৈ যাব তো এতিয়া প্ৰথম স্টেপটো হৈ গ'ল আপোনাৰ সেকেন্ড স্টেপটো কি কৰিব লাগিব আপুনি যেটো ভিডিও ডেসক্ৰিপশন তলত সাইড এখন দিয়া আছে আপুনি তাৰ পৰা ওপেন কৰি ল'ব ওপেন কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহিব লিংকখন ওপেন কৰি ল'ব ভিডিও ডেসক্ৰিপশনত লিংক দিয়া আছে আপুনি তাৰ পৰা ওপেন কৰি ল'ব ওপেন কৰাৰ পাছত আপোনালোকে যেটো আপোনালোকে যেটো এপখন ওপেন কৰাৰ পাছত আপোনালোকৰ ইমেইল আইডি আৰু পিন কোড দি পিন লগইন কৰিছিলে আপোনালোকে সিম্পল ইয়াত হে ইমেইল আইডি আৰু হে পিন কোডটো আপোনালোকে দিব লগিয়া হ'ব দিদিয়া পাছত আপোনালোকে লগইন কৰি ল'ব লগইন কৰাৰ পাছত আপোনালোকে এনেকা ইন্টাৰফেস আহিব আপোনালোকে ইয়াত দেখি পাইছে যে গিট কল ৰেকৰ্ডছ তো আপোনালোকে কি কৰিব লাগিব আপোনালোকে এতিয়াটো সাকে মই এনেকা কল ৰেকৰ্ডিং মই এতিয়া অন কৰা নাই কাৰো লগত কথা পতান আপোনালোকে কি কৰিব এক্সাম্পল মই আপোনালোকক দেখাই দিছো ইয়াত মই অফিসলৈ ফোন কৰিছো কাস্টমাৰলৈ ফোন কৰিছো ইয়াত আপোনালোকে দেখি পাইছে 198 কল এয়াৰটেলৰ স্বাগতম এতিয়া আমাৰ সৈতে ভাৰতৰ সৰ্বোত্তম ভিডিঅ অভিজ্ঞতা লওক অনুগ্ৰহ ইয়াত কটা পাছত আপোনালোকে কি কৰিব হে সাইটখনত যাব আপুনি এই সাইটখনত যোৱাৰ পাছত আপোনালোকে ৰিফ্ৰেশ মাৰি দিব ৰিফ্ৰেশ মাৰাৰ পাছত ৰিফ্ৰেশ কৰাৰ পাছত আপোনালোকৰ ইয়াত git call record installing combine request to send to mobile আপুনি কি কৰিব ইয়াত হুনকালে নহব অকমান দেৰি পাছত আপুনি কি কৰিব ৰিফ্ৰেশ আহি পিনে সাইটখনত চাব আপুনি কল ৰেকৰ্ডিং শুনি পাব তো বন্ধুসকল ভিডিওখন চাই যদি আপোনালোকক ভাল লাগিলে তো এই চেনেলখন সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনখন প্ৰেছ কৰি ল'ব যাতে নতুন নতুন টিপ এণ্ড ট্ৰিক আছামিছৰ শিকিব পাৰিব ধন্যবাদ